নমস্কাৰ বন্ধুসকল, কেনে আছে? নিশ্চয় ভালে কুশলে আছে। পোনপ্ৰথমে আপোনালোকক মোৰ ইউটিউব চেনেল পংকজ ব্লগছ এণ্ড এণ্টাৰটেইনমেণ্টৰ অন্য এটি মিনি ভ্লগলৈ স্বাগতম জনাইছোঁ। এয়া আজি মই উপস্থিত আছোঁ বৰঠাকুৰ মিল, উলুবাৰীৰ বৰঠাকুৰ মিলত। ইয়াতে মই আজি লগ পাই গ'লোঁ এজন বৃদ্ধ লোকক। লোকজনৰ কথা শুনি মোৰ বহুতেই দুখ লাগিল ফ্ৰেণ্ডছ, আপোনালোকে শুনকচোন। হয়, নমস্কাৰ বন্ধুসকল, মই আছোঁ এতিয়া বৰঠাকুৰ মিল। এয়া বৰঠাকুৰ মিলত আহি মোৰ খুৰা এজনক লগ পালোঁ। তেখেতে এতিয়া ৰিক্সা চলাই খাই আছে। খুৰা নমস্কাৰ। 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 আপোনাৰ নামটো? শ্ৰী মহেশচন্দ্ৰ ৰাজবংশী। মহেশচন্দ্ৰ ৰাজবংশী। চাওক বন্ধুসকল, এই বয়সলৈকে এখেতে এতিয়ালৈকে ৰিক্সা চলাই খাই আছে, নহয় জানো? গতিকে এখেতে ইমান কষ্ট কৰিছে। মই লগ পালোঁ, কিবা এটা মই চাহ খাব দিছোঁ তেখেতক, ময়ো দিব নোৱাৰোঁ তেনেকৈ। গতিকে আপোনালোকে এনেকুৱা মানুহক সন্মান কৰিব, শ্ৰদ্ধা কৰিব। তেখেতসকলে এই ৰিক্সাখন টানি টানি চলি থাকে ন? হয়। খুৰা, আপোনাৰ ঘৰত কোন কোন আছে? মোৰ ঘৰত ল'ৰা দুটা আছিল, এটা মাৰা গৈছে। এই মাৰা গৈছে আৰু হিন্দু মুছলিম ভাই মুছলমানে মোক কেছ দি জুবিনেলত মাৰা খেদাইছে। আচ্ছা। হাৰ্টৰ দুখত মাৰা খেদাইছে চিন্তাতে। আচ্ছা। আপুনি এতিয়া দিনটো ৰিক্সা চলাই কিমান মান ইনকাম হয় আপোনাৰ? মোৰ এতিয়া নুঠে, মোৰ তাত বুঢ়া মানুহ দেখা পায়। মানে আপোনাক ভাবে যে এখেতে কেনেকৈ টানি নিব, এনেকৈ ভাবে। নহয় বন্ধুসকল, এইটো আমাৰ ভুল ধাৰণা। এখেতক আচলতে আমি 10-5 টকা বেছি দিব লাগে। আমি এখেতসকলৰ দৰে মানুহসকলক আমি শ্ৰদ্ধা কৰিব লাগে, যিমান পাৰোঁ সন্মান কৰিব লাগে। তেতিয়া তেখেতসকলৰ মনত বহুত শান্তি পায়, নহয় জানো? গতিকে চাওকচোন, এই বয়সলৈকে এতিয়ালৈকে ৰিক্সা চলাই খাই আছে। এইটো খুব দুখৰ কথা। খুব বেয়া লাগে বন্ধুসকল, যেতিয়া এনেকুৱা মানুহক মই লগ পাওঁ। ৰিক্সাত উঠে, জানাটোৱে উঠি মোক 1,000 টকা সহায় কৰে। বুজে আৰু বুজাই নুঠে, আজিকালি নুঠে। বুঢ়া মানুহ দেখা পালে মাৰি দিবাই খোজে। নাই, সেইটো বেয়া কথা। তেখেতে কষ্ট কৰি খাই আছে। তেখেতক আমি আচলতে আমাৰ মানৱতাটো ফ্ৰেণ্ডছ, সঁচাই আমাৰ মানৱতাটো ইয়াতেই চিনি পায়, নহয় জানো? যদি আপোনাক মই দেখিলোঁ, মাতিলোঁ, এইটো এটা আচলতে আমাৰ মানৱতা। মোক 2012তে চকুটো হানিছি। এইটো চকু হানি দিছি মোক। এটা চকুৰে আপুনি এতিয়া কাম কৰি আছে, নহয়? এটা চকু দি মই কাম কৰি আছোঁ। চকুটো সৰাব পৰা নাই। এইটো চকু মোৰ বেয়া চোন। এখেতৰ অৱস্থাটো অকণমান দূৰৰ পৰাই দেখুৱাই দিছোঁ। আচলতে কিমান কষ্ট কৰে। এই দিনৰ দিনটো ৰিক্সা চলাই তেনেকৈ খাই আছে বন্ধুসকল। এনেকুৱা মানুহৰ প্ৰতি আমাৰ সঁচাকৈ খুব দুখ লাগে দেখিলে। মই সেইকাৰণে ছোৱালী 3জনী আছে। আচ্ছা। আৰু ছোৱালীজনী বিয়া দিছিলোঁ, বিয়া দিওঁতেও খেদি দিছে একো দিবা নোৱাৰা কাৰণে। আৰু নাতি দুটা আছে আৰু সৰু মোৰ ল'ৰাটো আছে। এই 4জন মোৰ মতা মাইকী। আচলতে বন্ধুসকল, আমি ডাঙৰ ডাঙৰ মানুহৰ অৰ্থাৎ চেলিব্ৰিটি সকলৰ আমি ইণ্টাৰভিউ লওঁ, আমি তেখেতসকলক লগ কৰিব যাওঁ। কিন্তু আমি এনেকুৱা যদি অসহায় অৱস্থাত পৰি থকা, ইমান কষ্ট কৰা, ইমান বয়সলৈকে ইমান কষ্ট কৰি চলি থকা মানুহক যদি আমি কিছু হ'লেও যদি উৎসাহ যোগাওঁ, কিছু হ'লেও যদি আমি প্ৰত্যেকেই এটা সহায়ৰ চকুৰে চাওঁ, তেতিয়াহ'লে তেখেতসকলে সঁচাকৈ মনত বহুত বেছি আনন্দ পায়। গতিকে আপোনালোকেও এনেকুৱা মানুহক লগ পালে 2 টকা দিব পাৰিলে আৰু এনেকৈ চালে আমাৰ মানৱতাটো প্ৰকাশ পাব, নহয় জানো? আপুনি কি ক'ব খুৰা? মই এনেকৈ প্ৰকাশ কৰি ভালেই পাওঁ। মোৰ কাৰণে চোৱা মানুহ পালে মই ধন্যবাদ দিওঁ আৰু মই আশীৰ্বাদ দিওঁ। তেওঁলোকে যাতে ভগৱানে ভালে ৰাখিলে তেতিয়াহে মোক ভালে। আচ্ছা। বহুতে কিন্তু কি কৰে, ৰিক্সাৱালাক মানে এই ৰিক্সা যাবি নেকি এনেকৈ কয় ন? আপোনাকতো কৈছে ন তেনেকৈ? মোক কৈছে, কৰিলেও আৰু মোক নুঠে আৰু যে ইমান কোৱা কিমান কোৱা। মই যদি 20 টকা ভাড়াটো যদি তোমালোকে 10 টকা দিবা খোজা, পাৰিলে মাৰিব খোজে। সেইটোৰ কাৰণে বন্ধুসকল মই আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ, যাতে আপোনালোকে এনেকুৱা মানুহ পালে কিছু হ'লেও, আমিতো দিনত আমাৰ কিমান অযথা পইচা খৰচ হয়, নহয় জানো? গতিকে সেইখিনি আমি এনেকুৱা মানুহক যদি আমি সহায় কৰোঁ, তেতিয়াহ'লে ভগৱানেও আমাক সহায় কৰিব নিশ্চয়, নহয় জানো? আপোনাক লগ পাই ভাল লাগিল। আপুনি ভালে কুশলে থাকক, কাম কৰি যাওক, একো নাই, ভগৱান আছে, নহয় জানো? তোমালোকে মোক চাব, অলপ আশীৰ্বাদ দিছোঁ। নিশ্চয় তোমালোকক আশীৰ্বাদ দিছোঁ। মই ভগৱানে ভালে ৰাখিব মোক ইয়াতে চাই যেতিয়া মই একেবাৰে উপায় নাই, নকৰিলেও নহয়। ভাল হ'ব খুৰা, ভাল হ'ব, ভগৱান আছে। নকৰিলেও উপায় নাই, কেনেকৈ চলিব আপুনি? আমি ডিচেণ্টাৰী চলি আছে। তথাপিও আপুনি ওলাই আহিছে ন? আপোনাৰ ডিচেণ্টাৰী চলি আছে, তথাপিও ৰাতিপুৱাই আপুনি ৰিক্সাখন লৈ ওলাই আহিছে, এইটো খুব
দুখৰ কথা আচলতে গতিকে চৰকাৰকো মই অনুৰোধ জনাম যাতে এখেতসকলৰ দৰে মানুহবিলাকক চৰকাৰে কিছু হ'লেও সহায় কৰে গতিকে খুৰা নমস্কাৰ জনালোঁ পুনৰবাৰ আপুনি ভালে কুশলে থাকক ঠিক আছে অ'কে দিয়ক বাৰু অঁ ভাল হ'ব আপোনাৰ বাই